এই বছৰৰ মোষ্ট এৱেটেড চিনেমা লগতে অসমৰ ইতিহাসৰ সবতকৈ ব্যয়বহুল চিনেমাখনৰ আল্টিমেটলি টিজাৰটো আহি গৈছে আৰু টিজাৰটো আজি দিনৰ 3টামান বজাত ৰিলিজ কৰিছে আৰু যেতিয়াৰ পৰা ৰিলিজ হৈছে তেতিয়াৰ পৰাই মানে জুবিন দাৰ যিখিনি ফেন আছে জুবিন দাক যিখিনি মানে মনে প্ৰাণে ভাল পায় তো তেখেতসকলৰ মাজত এটা বেলেগ ধৰণৰ কৌতূহলৰ সৃষ্টি হৈছে কাৰণ কিয় আপোনালোকে যদি কমেণ্ট সেকশন যাই চেক কৰে তেতিয়াহ'লে দেখিবলৈ পাব ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে টিজাৰটোৰ ওপৰত আৰু টিজাৰটো অলপ বেলেগ ধৰণৰ কাৰণ কিয় টিজাৰটোত মানে সেই এফৰ্টটো দেখা পোৱা গৈছে ভিএফএক্সৰ কামখিনি দেখা পোৱা গৈছে চাওক এতিয়া বহুত মানে ক'ব যে ভিএফএক্সটো বহুত বেছি ভাল হোৱা নাই কিন্তু 3 কোটি টকাত আপোনালোকে যিখিনি ভিএফএক্স দেখিব পাইছে হেনকা ভিএফএক্স মানে সেইখিনি পইচাত মেবি নহ'ব কিন্তু গোটেই টিমটোৰ এটা মানে বেলেগ ধৰণৰ এফৰ্ট দিয়াৰ ফলত সেইখিনি কাম চাগে হৈ উঠিছে মই আপোনালোকক পাৰ্টিকুলাৰ শ্বট এটাৰ বিষয়ে কৈ দিছোঁ মানে যিখন মানে পুলিচৰ গাড়ী উৰি আহি মিলি পৰে তো তেনেকুৱা ধৰণৰ শ্বটছ ক'ৰবাত দেখিছে নেকি অসমীয়া চিনেমাত নিশ্চয় দেখা নাই এইবাৰ মেবি এইখন চিনেমাতে প্ৰথম হ'ব আৰু এই বস্তুবিলাকেই হৈছে নতুন লগতে মানে কি পাছৰ পিনে এটা দেখিছে আপোনালোকে ঘৰ এটা জ্বলি থাকে আৰু দুখন গাড়ী আগেৰে পাৰ হৈ যায় সেই শ্বটটো মোৰ খুব বেছি ভাল লাগিছে কাৰণ কিয় এনেকুৱা ধৰণৰ কাম পাতি হোৱাটো মানে খুবেই প্ৰয়োজন চিনেমাত তেতিয়াহে মানে সাহস কৰিব কাঞ্চনজংঘা মিছন চাইনাত জুবিন গাৰ্গে যিটো সাহস দিছিল ফিল্ম মেকাৰ্ছখিনিক অসমৰ তো সেই বস্তুটো কৰাৰ কাৰণেহে আজি আপোনালোকে বিদুৰ ভাই দেখিব পাইছে আজি আপোনালোকে ৰঘুপতি দেখিব পাইছে কাৰণ কিয় কোনেও তাৰে আগতে মানে ইমানখিনি টকা লগাই মেলি চিনেমা বনাব সাহস কৰা নাছিল আৰু এতিয়া জুবিন গাৰ্গে 2 কোটিৰ পৰা ওপৰত গৈ 3 কোটিৰো অধিক টকা এখন চিনেমাত লগাইছে আৰু লগতে মানে কি বাহিৰৰ কলাকৌশলী লগাই মানে ভিএফএক্সৰ মানে প্ৰথম ষ্টাৰ্টিং কৰি এখন চিনেমাত মানে তেখেতে মানে এটা এফৰ্ট দিছে যে এনেকৈও মানে আমি লাহে লাহে চিনেমাত ভিএফএক্স চিজিআই এইবিলাক ব্যৱহাৰ কৰিব পাৰিম যিসকলে কমেণ্ট দিছে যে চিজিআই বা ভিএফএক্স ভাল হোৱা নাই তেখেতসকলক মই এটা কথা কৈ দিছোঁ কাৰণ আপোনালোকে নিজে ভাবি চাওক এতিয়া যদি আপোনালোকে পাঠানৰ লগত জাৱানৰ লগত ভিএফএক্স বা চিজিআইৰ তুলনা কৰে তেতিয়াহ'লে তেখেতসকলৰ বাজেটটো চাওক চিনেমাৰ কিমান 500 কৰোৰ 600 কৰোৰৰ বাজেট লগতে কিমান হলত ৰিলিজ হয় এতিয়া আমাৰ অসমীয়া চিনেমা এখন বৰ বেছি ভাল হ'লে 100টা বা 120টা হলত ৰিলিজ হ'ব মাত্ৰ ইমানখিনি চিনেমা হলত মানে এখন চিনেমা চলে তাৰ পাছতো তেখেতসকলে ইমানখিনি সাহস কৰিছে তো সেইটোৰ কাৰণে মানে আপোনালোকে সমালোচনা কৰাৰ পৰা অলপ বিৰত থাকক কাৰণ কিয় কৈছোঁ আমাৰ উদ্যোগটো যেনেকুৱা তো তেনেকুৱা ধৰণে আমি একচেপ্ট কৰিব লাগিব প্ৰথমে আৰু জুবিন দাই এইটো এটা বাদ দেখাইছে মানুহক তো তেখেতৰ এইটো এক্সপেৰিমেণ্ট মেবি যেনেকৈ মিছন চাইনা এখন এক্সপেৰিমেণ্ট টাইপৰ চিনেমা আছিল তো আল্টিমেটলি মানে কি এনেকৈ মানে ভিএফএক্স বা চিজিআইৰ ব্যৱহাৰ কৰিব পাৰি অলপ চলপকৈ তাৰ পাছত বেলেগ ফিল্ম মেকাৰ্ছ আহিব ভাল চিনেমা ওলাব জুবিন গাৰ্গৰ দুটা লুক দেখা গৈছে এটাত মানে চুলি তুলি দীঘল অলপ মানে বেলেগ ধৰণৰ এটা কেৰেক্টাৰ আৰু লগতে নৰ্মেল মানে শান্ত সুস্থ এটা ল'ৰা তো তেনেকুৱা ধৰণৰ দুটা কেৰেক্টাৰ মেবি হ'ব চিনেমাখনত আৰু তেখেতে মানে কিছুমান ঘাত প্ৰতিঘাত পোৱাৰ পাছত বা ধৰক প্ৰেমত বিফল হোৱাৰ পাছত তেনেকুৱা ধৰণৰ কিবা এটা ষ্টৰি আছে কাৰণ কিয় প্ৰেমৰ এটা এংগল মানে অলপমান ইনফৰমেশ্যন এটা দিছে তো ষ্টৰিটো মেবি প্ৰেমৰ লগতে চাহ বাগানৰ কিবা ধৰক এটা মানে এটাচমেণ্ট থাকিব ষ্টৰিটোত তো শেষত মেবি জুবিন গাৰ্গে প্ৰেমৰ বা ধৰক বেলেগ কিছুমান কাহিনীৰ মানে তেখেতে প্ৰতিশোধ লোৱাৰ কাৰণে হয়তো লণ্ডন যাব পাৰে বা কিবা এটা বেলেগ হ'ব পাৰে তো প্ৰেডিক্ট কৰিব নোৱাৰি ট্ৰেইলাৰটো আহিলে প্ৰেডিক্ট কৰিব পৰা যাব কাৰণ কি এইটো 55 ছেকেণ্ডৰ এটা টিজাৰ হয় তো এইটোত মানে একো ধৰিব নোৱাৰে জাষ্ট মানে ক্লিপছকেইটা খুব সোনকালে গুচি গৈছে চিনেমাখনত ভালেখিনি একশ্যন পাতি দেখা যাব টিজাৰটো দেখিলে গম পোৱা যায় সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেবি সাৰথী হিচাপে থাকিব চব কামতে জুবিন গাৰ্গক হেল্প কৰিব তো এনেকুৱা লাগিছে টিজাৰটোত দেখি মিলি সঞ্জীৱ বুঢ়াগোহাঁই আছে তাক মানে মাৰ্ডাৰ কৰিব জুবিন গাৰ্গে তো টিজাৰৰ ক্লিপটোতে আপোনালোকে দেখা পাইছে জুবিন গাৰ্গ আছে পিছৰ ফালে কেকে আছে ধ্যানি মোহনে লিড ৰোলত এক্টিং কৰি আছে মেবি লগতে উৰ্মিলা মহন্ত আছে আদিল হুছেইন আছে আদিল হুছেইনৰ এটা পুলিচৰ কেৰেক্টাৰ মেবি হ'বও পাৰে নহ'বও পাৰে অভাৰঅল টিজাৰটো ভাল লাগিছে বেকগ্ৰাউণ্ড মিউজিকৰ কথা ইমানখিনি মই নাজানো তথাপিও মানে কিছু ক্ষেত্ৰত অলপমান মানে ডাউন হোৱা যেন লাগিল কিন্তু অভাৰঅল গোটেই কামটো মানে বেয়া হোৱা নাই বাকী ধৰক আমাৰ অসমত ইমান কোটি মানুহ আছে তো গোটেই যে ভাল পাব টিজাৰটো তেনেকুৱা কথা নহয় এটা প্ৰডাক্ট মানে 100% মানুহে কেতিয়াও ভাল নাপায় তাৰে মাজত হয়তো 70%এ ভাল পাব পাৰে 30%এ বেয়া পাব পাৰে বা 90%এ ভাল পাব পাৰে 10%এ বেয়া পাব পাৰে তো সেইটো স্বাভাৱিক ভাল বেয়া কমেণ্ট চবতে থাকিব